morning guys, welcome back to mom and daughter channel. এতিয়া আমি ওলাই আছো গুৱাহাটী যাবলে আৰু এইটো মোৰ মা এতিয়া গা ধুই ওলাইছে। গুড মৰ্নিং। আৰু এতিয়ালৈকে আমি ভালকৈ ৰেডি হোৱা নাই, আমি খাবলৈ আছে। তাৰপিছত আমি খাই পিনি যেতিয়া ৰেডি হ'ম তাৰপিছত আমি গুৱাহাটীলৈ যাম। ওলাইছোঁ এতিয়া, বেগ চেগ ভৰাই আছে গাড়ীত। এয়া বেগবিলাক ভৰাই আছে। বহুত মানে অকণ দেৰি হৈ গ'ল আমাৰ, আৰু এতিয়া মই বহিব লাগিব। তো যেতিয়া আমি বাছত উঠিম তেতিয়া আপোনালোকক আকৌ দেখুৱাম আমি। বাছত উঠিলোঁ আৰু চাহ খাবলৈ ৰখিছোঁ। এজনে অকণমান বমি কৰিলে। ঠিকে আছা? তুমি কি খাইছা? ঐ এইটো কৈ দিয়া, ইয়াত কৈ দিয়া। চুলি কোনে কাটিলে? ক'ত কাটিলা? চেলুনত। ক'ত গৈ আছে? বাছখন এচি হয়, কিন্তু খাইছোঁ যে গৰম লাগি গৈছে একদম। আমি এতিয়া গুৱাহাটী আহি পাই গ'লোঁ এয়া। আৰু আমি বহুত মানে টায়াৰ্ড নহয়, বাট গৰম লাগিছে, ভাগৰ লাগিছে। আৰু এইটো আমাৰ ভণ্টি। এইটো কোন হয়? এইটো কোন হয়? এইটো আমাৰ এইটো আমাৰ টুকুলি মইনা। ভাজি। এইটো মামা। লাইট দিয়া। এইটো মামা গা বেয়া, এইটো চেলাইন লৈছে। লৈছো। আৰু এইটো মোৰ মামী। মামী ক'ত পলাই আছা দেখুৱাইছোঁহে। আৰু নানী ৰখাওঁ। নানী কোথায়? নানী এইটো নানী আমাৰ। এইটো নানী তামোল খাই আছে। একচুৱেলি আমাৰ মাহঁতে আগত গোৱালপাৰাত আছিলে, মানে তাত চাকৰি আছিলে। চ' এতিয়া আমি ৰেণ্টেড ফ্লাইটত আছে, বাট নিজৰ ফ্লাইটত সিহঁতে শ্বিফ্ট হ'ব অতি সোনকালে। চ' আমি তাৰপিছত নতুন ঘৰ অৰ্গেনাইজ কৰি ধুনীয়াকৈ ইণ্টেৰিয়ৰ কৰি আমি ব্লগ বনাই দিম। এতিয়া আমি চাবলৈ আহিছোঁ, আমি যে নাথাকোঁ। চ' কি হ'ল, কেনেকৈ কৰিলে, সেইখিনি চাবলৈ আহিছোঁ। চ' চাই থাকক।
আমু কেলে কান্দিছিলা আমু কেলে কান্দিছিলা দুষ্ট খালি দুষ্ট খালি দুষ্ট খালি দুষ্ট দুটার বদমাসি লাইটাৰ অঁ বাবুৱে শুনি থাকে সেইটো আমাৰ লাইটাৰ আমাৰ উৎপাত চা দুটা দুখ পালে কিন্তু ফ্ৰেছ এইহে হৈ আছে আৰু চাচোন কেনেকৈ কৰি আছে একদম পুৰা ভাই ভনী লাগি চা কি কৰি আছে উল্টি যাব কিহৰ মছলা অত্যাচাৰ চোৱাই অত্যাচাৰী ল'ৰা ছোৱালী দুটাক লৈ শান্তিত বহি থাকিব নোৱাৰি এইটোক চাই ফালে এইটো এজনীক চাই এইয়া চব গোটেইকেইটা আহি গ'ল এতিয়া মাক চেপি পেলাব আৰু দেই Welcome back to my mom and daughter channel আৰু এতিয়া মই শুই উঠিছোঁ কাৰণ কালি ইমান ৰাতিপুৱা উঠিছোঁ মই ইমান ৰাতিপুৱা শুই উঠি আকৌ পাছত উঠিছোঁ সেইকাৰণে আজি অকণ দেৰি হ'ল উঠা নহ'লে এনেই জল্দিয়ে উঠোঁ আৰু মই মোৰ আইতাৰ লগত শুইছিলোঁ ইয়া আইতা এতিয়ালৈকে এতিয়া আমি টেৰেছলৈ গৈ আছোঁ গৈ আছোঁ ওপৰলৈ চব আহিছে মানে মোৰ ভাইটি আৰু মা আৰু ভাইটি ভাগৰ লাগি গ'লো এতিয়া পানী আৰু ভাল লাগিছে পাই গোটেই গুৱাহাটীখন দেখা যায় ভালে ল'ৰাৰ উৎপাত ইমান দুষ্ট এইবিলাক কি কৰিছে চিচি এইবিলাক কি কৰিলে ঘৰটোৰ অৱস্থা নাই উঠা ঝাৰু দিওঁ মই ইয়াত চাফা কৰি দিওঁ হা নকৰিবা আৰু এইটো আমি ক'ত আহিছোঁ আবিহা ক'ত আহিছোঁ কলাক্ষেত্ৰত বৰ হৈ আছিলোঁ ঘৰত
ওচৰতে আৰু ঘৰৰ পৰা 5 মিনিট লাগে, চ' ওলাই আহিলোঁ বাচ্চা পাৰ্টিক লৈ। গৈ থাকা এতিয়া, গৈ থাকা। মই কামুৰিব যোৱা বাবা। এইফালে চোৱা, এইফালে ঘূৰি দিয়া। ক'ত যাম, ইমান গৰম। ক'ৰবাত ঘৰত থাকিলে ভাবোঁ আৰু গুৱাহাটীলৈ গ'লে ক'ৰবাত যাম। ইয়াত আহিলে যে ঘৰৰ পৰা ওলাবলৈ মন নাযায়, ঘৰতে বহি থাকোঁ। চ' এতিয়া শুই উঠি ভাবিলোঁ অকণমান ক'ৰবাত লৈ যাওঁ ইহঁতক। কলাক্ষেত্ৰতো ঘৰৰ পৰা একেবাৰে ওচৰত, 5 মিনিটছ লাগে। চ' অকণমান লৈ আহিলোঁ। লেটছ এনজয়। এতিয়া আমি এইটোত উঠিম বুলি বাচ্চাবিলাকে হেৰি কৰি আছে। এইটো ট্ৰেইন হয়, ইয়াৰ ট্ৰেইন। এইফালে নে এইফালে? উঠি পেলাই ৰ'বা ইয়াতে উঠি এনেই আৰু বাচ্চাবিলাকৰ কাৰণে ভিডিঅ' কৰি কোনটোত ক'ত উঠিছে আমি? ক'ত উঠিছে? ট্ৰেইন এইটো ধুনু। এইফালে চা, হাই কৈ দিয়া। নধৰো ধৰিবলৈ নিদিয়ে।
চোৱা আমাৰ ল'ৰাটো চাই চাই খিৰিকীৰে জুমি জুমি জুচ খাই ভাত খাই উঠিছেহে আকৌ জুচ খাই আছে আৰু নানীৰ লগত। কাক চাই আছা? কাক বাহিৰত কাক চাই চাই হাঁহি আছা? নেপেলাবা, বিচনাত নেপেলাবা জুচ। ন ন ন। আৰু এইফালে সেইজনী ভাত খাই উঠি মোবাইল চাই আছে। ভিডিঅ' এইজনী আমাৰ মা মাম্মা পান খাই আছে। ইয়াকত এইটো চোৱা আমাৰ ল'ৰাটো চাই চাই খিৰিকীৰে জুমি জুমি জুচ খাই ভাত খাই উঠিছেহে আকৌ জুচ খাই আছে আৰু নানীৰ লগত। কাক চাই আছা? কাক বাহিৰত কাক চাই চাই হাঁহি আছা? নেপেলাবা, বিচনাত নেপেলাবা জুচ। ন ন ন। আৰু এইফালে সেইজনী ভাত খাই উঠি মোবাইল চাই আছে। ভিডিঅ' এইজনী আমাৰ মা মাম্মা। হেল্ল', এইটো এটা পেইণ্টিং হয়। ইটছ এ বিউটিফুল পেইণ্টিং। আপোনালোকে কেনেকুৱা লাগিছে চাই ক'বচোন আমাক। আৰু এইটো একচুৱেলি আমাৰ নতুন ফ্লাইটত লগাবলৈ, তাত মানে আৰু কিবা কিবি ধেৰ বস্তু অৰ্ডাৰ দিয়া হৈছে, আহি পোৱাহি নাই। কিছুমান শ্ব'পিচ আহিছে সৰু সুৰা, সেইবোৰ আমি আৰু ধেৰ কিবা কিবি আইডিয়া কৰিছোঁ। আৰু আপোনালোকেও আমাক আইডিয়া দিবচোন কেনেকুৱা ধৰণে সজাব পাৰি ঘৰখন, কি কি বস্তু ৰাখিলে ঘৰত ধুনীয়া লাগিব, আৰু কেনেকুৱা ধৰণৰ বস্তু বা কেনেকুৱা ধৰণৰ সজোৱা বস্তু বা কাৰ্পেট, এনেকুৱা ধৰণৰ কিবা কিবি বহুতহে থাকে। আমিও চাই আছোঁ, বহুত ধৰণৰ কনফিউজ হৈ আছোঁ, তথাপিতো আইডিয়া লগাই আছোঁ। আপোনালোকো দিবচোন, কমেণ্টছ কৰিব আৰু চাই থাকিব কেনেকুৱা লাগিছে, ভাল লাগিছে বেয়া লাগিছে কমেণ্টছ কৰি থাকিব। আৰু তেতিয়াহে ভাল লাগিব ন, চবে জানিবলৈ আগ্ৰহ হৈছে বুলি, বা চবে ভিডিঅ'বোৰ ব্লগবোৰ চাই ভাল লাগিছে বুলি কমেণ্টছ কৰিলে ভাল লাগি থাকে। যি কি নহওক, আৰু আপোনালোকে ক'বচোন কেনেকুৱা ধৰণৰ বস্তু, কেনেকুৱা ধৰণে সজালে ঘৰখন ধুনীয়া লাগিব। আৰু পেইণ্টিংটো ভাল লাগিছেনে কমেণ্টছ কৰিব। আৰু একচুৱেলি মানে কি, আমি কম বাজেটৰ ভিতৰত ঘৰখন ধুনীয়াকৈ সজাবলৈ, ইণ্টেৰিয়ৰবিলাক অতি কম বাজেটত চিম্পল চবৰ এনেকুৱা কৰিবলৈ বিচাৰিছে চবে। চ' দেখুৱাই থাকিম নেক্সট ব্লগত, আৰু কণ্টিনিউ কৰি থাকিম। চাই থাকিব আপোনালোকে আৰু কমেণ্টছ কৰি থাকিব।